কোনো আজিলৈকে চৰকাৰে কোনো আমাক কোনো দায় দৰমহা দিয়া নাই আৰু আমি 24 মাহৰ পৰা কোনো টকা পইচা পোৱা নাই। আমাৰ চলা অসুবিধা হৈছে। আমাৰ এটাই অনুৰোধ চৰকাৰৰ ওচৰত যে আমাৰ পইচাখিনি সোনকালে যাতে মুকলি কৰি দিয়ে, এই আমাৰ চৰকাৰৰ ওচৰত অনুৰোধ থাকিল। আৰু আৰ্থিক ফালৰ পৰা এতিয়া বহুত এটা সমস্যা হৈ আছে। এতিয়া টকা পইচাও নাই, চলাত অসুবিধা হৈছে, দোকান চলা অসুবিধা হৈছে। তাকে চৰকাৰৰ ওচৰত মই হাইভাগৰ এজন মহম্মদ মফিজুল দৰমহা পোৱা নাই। 24-25 মাহৰ কমিশ্যন পোৱা নাই। হয়, এতিয়া এনেকুৱা হৈছে দোকান মানে মই চলাব নোৱাৰাত কৈছোঁ। বহুত অৱস্থা বেয়া হৈ এতিয়া আপোনালোকে লকডাউনৰ যিবিলাক চাউল এইটো দি আছে? হয় হয়, আমি চাউল আনি দিলোঁ আৰু চৰকাৰে আমাক টকাখিনি মুকলি কৰি দিব বুলি খালি কৈ আছে, কিন্তু আজিলৈকে দিয়া নাই। নিদিয়াত আমাৰ বিৰাট এটা অসুবিধাত আমি সন্মুখীন হৈছোঁ। লকডাউনৰ আগৰ পৰাই আমি পোৱা নাই পইচা। লকডাউন আগৰ পৰাই আমি পোৱা নাই পইচাটো। এটা বিনামূলীয়া চৰকাৰৰ পৰা দিছে আৰু এটা হ'ল আপোনাৰ কণ্ট্ৰলৰ পৰা দুটা চাউল বিতৰণ কৰি আছে নেকি? এতিয়া আমি দুটা চাউল ভাবে, এটা হ'ল কিবা চৰকাৰৰ পৰা আছে আৰু এটা এক্সট্ৰাকৈ চৰকাৰ কৰুণাৰ নামত এনেকৈ এটা দিছে বুলি আমি সেইটোৱে বিভাজন কৰি আছোঁ। সেইটো আমি দি আছোঁ পাব্লিকক, কিন্তু আমি কোনো কাজত কমিশ্যন পোৱা নাই। আপোনাৰ বৰ্তমান কাৰ্ড হোল্ডাৰ কিমানজন আছে আপোনালোকৰ সময়? কাৰ্ড আমাৰ বৰ্তমান 348টা কাৰ্ড মোৰ 348টা কাৰ্ড আণ্ডাৰত। হয়, মোৰ আণ্ডাৰত আছে। হাইভাগা কেজিয়ালমিৰি আৰু পপুলেশ্যন 1391 জন দোকানত। কিবা ভুল হ'লে এক নম্বর সিঙ্গামারি কলাইগাঁও সমবায় সমিতি গম পাইছোঁ আপোনালোকে হেৰি ষ্ট্ৰাইক কৰি আছে। এই ষ্ট্ৰাইক কৰি থকা কাৰণটো কি আপোনালোকৰ? কাৰণটো আজি আমাৰ 2 বছৰ 2 মাহ হ'ল আমি চৰকাৰৰ পৰা কোনো কমিশ্যনৰ পৰা আমাৰ বুজি কোনো পোৱা নাই। এতিয়া আমাৰ এতিয়া চলিব লগা হ'ল। আমি ধৰক যিখিনি আমাক মাল হয় আমি সেইখিনি ৰাইজক আমি দি আছোঁ। আমাৰ এতিয়া বৰ্তমান একো নাই। আমাৰ সংসাৰ আছে, বাচ্চাত আছে, আমি খাবলৈ আছোঁ। বিৰাট বিৰাট অসুবিধা হৈ আছে আৰু চাউলো বহুত ঘাটি যায়, বস্তাবিলাক ওজন কৰি নেদেয় গৈছে। কিন্তু এফচিআৰ পৰা যেনেকৈ বস্তাবিলাক আনি আমাক সংসাৰ পায়, এটা বস্তাত 4 কেজি 5 কেজি এনেকৈ 2 কেজি 3 কেজি এনেকৈ কম হয়। যে লাষ্টতে আমাৰ এখন যিহেতু আপুনি এই লকডাউনৰ পৰা আজি 7 মাহ হ'ল, এইকেইটা দিন আপোনালোকে কমিশ্যন নোপোৱাকৈ কি দৰে পৰিয়ালটো চলাই আছিলে? পৰিয়ালটো চলাই আছিলোঁ ধৰক এনেকুৱা আমি চলাই আছোঁ। ধৰক মোৰ অলপ খেতি চেতি আছে বুজিছে, কোনোৰকম মানে হেৰি কৰি তথাপিও আমাৰ চাউলত বহুত ঘাটি আছে। পৰিয়াল চলোৱা বহুত কষ্ট আছে আৰু মোৰ ল'ৰা আছে, ল'ৰাকেইটা বাহিৰত অলপ ইনকাম কৰি নন বিজেপি পিছত আজিলৈকে পোৱা নাই বুলি কৈছে। আপোনাৰ আন্দোলনটো কিমান দিন চলি থাকিব? আন্দোলনটো অনিৰ্দিষ্ট যোৱা মাহত 25 তাৰিখে ডিষ্ট্ৰিক্টৰ হেৰি আমাৰ দেবেন বড়ো ছাৰ, মাননীয় দেবেন বড়ো ছাৰে কৈছিল যে আমাৰ বছৰটো 4 মাহ সোমাব। 25 তাৰিখে তাক হেৰি কৰিছিল আৰু এতিয়া 25 তাৰিখ যায় আজি 7 তাৰিখে বছৰৰ ভিতৰত আমি লেবাৰ বিলাকে ষ্টাৰ্ট কৰি আছে। অন্তৰৰ পৰা 3 লাখ টকা দিব আমিতো চাব পাৰোঁ। আপোনালোকে আন্দোলন এতিয়া আমাৰ যিটো ডিষ্ট্ৰিক্টৰ ধৰক হেৰি আছে, প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছে, তেওঁলোকে যিটো সিদ্ধান্ত লয় আমি সেই মৰ্মে চলিব লাগিব লৈছোঁ। সেইটো আমি
যাতে চলাই আছে জীৱনটো। আপোনাৰ কাৰ্ড এই ৰেচন কাৰ্ড কিমান আছে আপোনাৰ হিতাধিকাৰী আপোনাৰ কণ্ট্ৰল দোকানত? কণ্ট্ৰল দোকানত মোৰ এনে ৰেচন কাৰ্ড আছে 490টা আৰু জনসংখ্যা আছে 2024 জন। আৰু গাঁৱতো মোৰ বহুত হাজিৰঙাৰ মানুহ আছে, চিঙৰামাৰী আছে 2 নম্বৰ, 1 নম্বৰ, 3 নম্বৰ, তেজিয়ালপাৰো আছে বুজিছে, উটিয়াঘাটৰো আছে এখন কাৰ্ড, তেজিয়ালপাৰৰ আছে বুজিছে। চাৰিও কিছুমান বঙালী মানুহ সুবাস কৰিলে মোৰ তাতে নাম খাই থাকে, সেই হাজিৰঙা সেই কোণাটোৰো মানুহ আছে। আপোনালোকে কমিশ্যনটো নাপালৈকে চাউলটো নিদিয়ে, আৰু যদি চাউল নহয় এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কেনে প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে আপোনালোকৰ ৰেচন কাৰ্ড হিতাধিকাৰীৰ পৰা? ৰেচন কাৰ্ডৰ পৰা আমি ধৰক যিটো ধৰক মালৰ কথা কৈ আছে আমি মাল্টামিপুৰৰ পৰা দি আছোঁ, তাৰ পৰা আমাক 4 কেজি 400 গ্ৰামকৈ 450 গ্ৰামকৈ আমি 4 কেজি 400 গ্ৰামকৈ দি আছোঁ। এজেণ্ট সন্থাৰ তৰফৰ পৰা মোক খুব জুলুম দি আছে। এনেকুৱা জুলুম দিছে, ডেইলি এজেণ্টবিলাকে ফোন কৰিয়ে থাকে, কি হ'ল। আমি যিটো আমাৰ সন্থায়ে কিমান তাৰিখৰ আমাৰ কৰিছিল, ষ্ট্ৰাইক কৰিছিল, সেই ষ্ট্ৰাইকৰ পিছতো আমাৰ ওপৰ মহলৰ এজেণ্ট সন্থাই জনাইছে আমাক যে তেওঁলোকৰ লগত বুজা পৰা হৈছে, এইটো মাহতে পইচা দিম বুলি কৈছিল। কিন্তু এতিয়া সেই মাহ গুচি যোৱাৰ পিছতো আজিলৈকে আমি এতিয়াও পইচা পোৱা নাই। তেওঁলোকৰ মতে আমি চলি আছোঁ। আমাৰ ওপৰ মহলৰ যিবিলাক এজেণ্ট সন্থা আছে অল BTID, তেওঁলোকে আমাক কৈ আছে যে এইবাৰ চাউলবিলাক আপোনালোকে তোলক, আমি তেওঁলোকৰ লগত লাগি আছোঁ। তাৰপৰা বোলে আমাৰ কৰোণা, আমাৰ যিজন কোকৰাঝাৰৰ যিজন হেড, তেখেতৰ বোলে কৰোণা হৈছিল, সেইকাৰণে আমি অপেক্ষা কৰি আছোঁ। কৰি থকাৰ পিছতো এতিয়ালৈকে আমাৰ কোনো খবৰ নাই। এইটো মাহ গুচি গ'ল, আকৌ অক্টোবৰ আহি গ'ল। অক্টোবৰতো আমাৰ এনেকৈ তুলি আছোঁ। চাউলবিলাক ইমান কষ্ট কৰি তুলিছোঁ, তাৰপিছতো আমাৰ যিটো আমাৰ লকডাউন গ'ল, লকডাউনৰ ডাবল খাটনি হৈছে আমাৰ এজেণ্টবিলাকৰ। তাৰ কাৰণে আমি বহুত পৰেচানিত পৰি আছোঁ। এজেণ্টবিলাকে প্ৰত্যেক দিনে খবৰ লৈ আছে, যদি এইটো মাহত নহয় তেনেহ'লে নৱেম্বৰৰ পৰা সেইদিনা আমাৰ এজেণ্ট সন্থাই অনিৰ্দিষ্ট কালৰ কাৰণে সম্পূৰ্ণ টকা আদায় নিদিয়ালৈকে আমি আৰু চাউল উঠাবৰ পৰা বিৰত থাকিম বুলি আমি ভাবিছোঁ। যদি আপোনাৰ চাউলটো নিদিয়ে, ৰেচন কাৰ্ড হিতাধিকাৰীবিলাকৰ বহুত কষ্ট হ'ব। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নেকি তেওঁলোকে? ৰাইজে বহুত প্ৰতিক্ৰিয়া কৰি আছে, কিন্তু আমাৰ আশে পাশে নন BTID কিংবা আমাৰ ওচৰৰে সমবায় শিলপুতা সমবায়ে 2 বাৰ দি দিলা, কিন্তু আমাৰ কলাইগাঁও এতিয়ালৈকে 1 কোঠা দিছে। কিন্তু সেই 1 কোঠা যে আমাৰ আগষ্ট মাহৰ পাইছোঁ, কিন্তু অক্টোবৰ মাহৰ এটা কোঠাও পোৱা নাই এতিয়ালৈকে। মাহৰ 1 কোঠাও পোৱা নাই এতিয়ালৈকে। ছেপ্টেম্বৰ মাহৰ 2টা কোঠা এতিয়ালৈকে আছে, আমাক দিব পৰা নাই। কিবা বেমেজালি হৈছে, তেওঁলোকৰ পইচা হাতত নাই। লেবাৰবিলাকে কিমান লাখ টকা বাকী কৰিছে কাৰণে তেওঁলোকে লেবাৰবোৰে ষ্ট্ৰাইক কৰিছে, শুনা পাইছোঁ। ইতিমধ্যে আমাৰ প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী আৰু আমাৰ সমবায়ৰ কমিটিৰ মানুহবিলাকে আহি বহি সিদ্ধান্ত লৈছে, কৰ্মীবিলাকে কাম কৰিব, এজেণ্টবিলাকক তাৰ ঘৰে ঘৰে দিম বুলি কৈছিল। এতিয়া আজিৰ পৰা আৰম্ভ কৰিব, আমাক চাউলটো পাম। কিন্তু হ'লেও ধৰক আমাৰ যিটো আমাৰ সন্থাৰ তৰফৰ পৰা আমাক যিটো কৈছিল, কৰিছিল যে চাউল নুঠাওঁ বুলি কৈছিল, তথাপি আমি তেওঁলোকৰ আশাত, তেওঁলোকৰ কথা মতেই আমি সেই ছেপ্টেম্বৰ মাহৰ চাউলটো উঠালোঁ। উঠোৱাৰ পিছতো এতিয়ালৈকে আমাৰ 1 পইচা অহা নাই। অহা নৱেম্বৰৰ পৰা আমি গোটেই BTID এজেণ্ট সন্থাৰ তৰফৰ পৰা আমাৰ কিবা সিদ্ধান্ত লোৱা হৈছে যে নৱেম্বৰৰ পৰা আমি গোটেই যিমান মাহ 24 মাহ, এতিয়া 25 মাহ পৰিল, 25 মাহৰ ভিতৰত 1 মাহৰ কিংবা 5 মাহৰ দিলেও আমি নুতোলোঁ। সম্পূৰ্ণ আদায় দিলেহে আমি পইচাটো চাউলটো বিতৰণ কৰিম ৰাইজৰ মাজত। এইখিনিয়ে মোৰ ক'বলগীয়া। আৰু আপোনাৰ সমবায় আণ্ডাৰত 36জন এজেণ্ট আছোঁ। মুঠতে 36জন এজেণ্ট আমি। এতিয়া তেওঁলোকৰ জুৰুলা হৈ গৈছে, পইচা পাতি নাই, এতিয়া কি কৰিব। তেওঁলোকে ডেইলি মোৰ তাত আহে, মোৰ তাত আহি সোধে যে কি হ'ল। মানে মই কি ক'ম আৰু, মানে ক'বৰ ৰাস্তা নাই। তেওঁলোকৰ মানে কি ক'ম, মানে মই সান্তনা দি থাকোঁ যে এনেকুৱা হৈছে, অলপ ধৈৰ্য ধৰক আপোনালোকে,
ইতিমধ্যে কিবা এটা পইচা পঠাব বুলি কৈছিল, কিন্তু নাই। আৰু কিমান ধৈৰ্য ধৰিব? ধৈৰ্যৰ সীমা পাৰ হৈ গৈছে। গতিকে অহা নৱেম্বৰৰ পৰা যদি ইয়াৰ মাজতে পইচা আমাৰ তেওঁলোকে এৰি নিদিয়ে, এজেণ্টৰ একাউণ্টত নিদিয়ে, তেনেহ'লে নৱেম্বৰ মাহৰ পৰা আমি চাউল তোলাৰ পৰা বিৰত থাকিম আৰু চাউল বিতৰণৰ পৰা আমি বিৰত থাকিম। শিঙিমাৰী হয়। অজয় কুমাৰ দেৱনাথ। অঁ, গম পাইছোঁ BTC এতিয়া মানে 24 মাহৰ পৰা কিবা কমিশ্যন পোৱা নাই। হয়, অঁ, আন্দোলন কৰি আছে। আমাৰ লাগি আছোঁ আমি এনে, অঁ, কিন্তু মানে এতিয়া আমাৰ যিটো এজন সন্থা তৰফৰ পৰা আমাৰ তেওঁলোকে খুজিছে চলিবৰ কাৰণে মাজত আমাৰ বন্ধ আছিল। এতিয়া পোৱাৰ কাৰণে আমি মানে উপায় নাই, মাছখিনি দিব লগা হ'ল। এতিয়া আন্দোলনটো কেতিয়ালৈ চলি থাকিব? এতিয়া তাৰমানে স্পেচিয়েল অৰ্ডাৰ এটা আহিছে, যেনিবা আমাৰ সন্থা তৰফৰ পৰা গৈছে, আকৌ নৱেম্বৰ আকৌ ষ্ট্ৰাইক চলিব বুলি কৈছে। এতিয়া তেওঁ সদ্যহতে আমি মাছখিনি দি আছোঁ ভাবিব, কিন্তু পিছত কি হয়। সাত যিবিলাক হিতাধিকাৰী আছে, তাৰমানে চৰকাৰ হিতাধিকাৰী আছে, পেঞ্চনৰ সমস্যা হৈছে তেওঁলোকৰো। তেওঁলোকৰ অসুবিধা হয়, কিছুমান ক্ষেত্ৰত হয়। যেনেকৈ ধৰক আমি মাজত অলপ মালটো উঠাত অলপ দেৰি হৈছিল, দেৰি হোৱাৰ কাৰণে তেওঁলোকৰ কিছুমান প্ৰব্লেম হয়। মালবিলাক মানে সময়মতে পালে অসুবিধা হয়, সেইটোৱে। অঁ, তোমাৰ পঞ্চলিকত কিমানজন হেৰি আছে তাৰমানে হিতাধিকাৰী? আমাৰ হিতাধিকাৰী আছে টোটেল AOA 22খন আৰু PH তাৰমানে যিটো পায়াৰ্ড হাউচ এইটো 353। ঠিক আছে বাৰু। এতিয়া এই কমিশ্যনটো নাপালে মানে দোকান নাই মানে আমাৰো অসুবিধা হৈছে, চাউলটো উঠোৱা নহ'ব আৰু। এনেকুৱা পৰিস্থিতি হয়, এইটো সন্থাৰ তৰফৰ পৰা যিটো ষ্টেটমেণ্ট লয় আমি তেনেকৈ চলিব লাগিব, কিন্তু কমিশ্যন নোহোৱাৰ কাৰণে আমাৰ অলপ মানে হাৰাশাস্তি হৈ আছে এতিয়া। তাৰমানে আমিও এই 7 মাহ লকডাউনত কিদৰে চলি আছে তোমালোকে? নাই এতিয়া উপায় মানে লকডাউনৰ কেইদিন তাৰমানে আমাৰ যিটো বৰ্তমান চলি আছে, লকডাউন কেইদিন তাৰমানে খুব মানে অসুবিধা আৰু মানে এটা সমস্যাৰ সন্মুখীনত আমি আছোঁ। মানে চাৰিওফালৰ পৰা তাৰমানে যিয়ে নহওক মানে স্কুলবিলাক বন্ধ হোৱাৰ কাৰণে অলপ সকাহ পাইছোঁ, কাৰণ তাতে স্কুলৰ ফিজবিলাক কিবা কিনি এইবিলাক যোৱাৰ কাৰণে অলপ মানে ৰেহাই পালোঁ আমি। যথেষ্ট কষ্ট হৈ আছে। যথেষ্ট কষ্ট হৈছে আমাৰ। ঠিক আছে বাৰু, আমি ধন্যবাদ দিছোঁ। এই কমিশ্যনটো সোনকালে পাই আমিও কামনা কৰিছোঁ। হয়, আমি এইটো চৰকাৰৰ BTC চৰকাৰৰ আমিও মানে অনুৰোধ কৰি আছোঁ, বা আমাৰ সন্থা তৰফৰ পৰা লাগিব আছে, যাতে এইটো সোনকালে মোকলাই দিয়াৰ কাৰণে। তাৰপিছত নাই এইটো দিবই লাগিব, এইটো চৰকাৰৰ ৰুলত যিটো কৰে সেইটো কৰিবই লাগিব। আমাৰ পাব্লিকৰ কষ্ট বা এইটো চৰকাৰক অৱমাননা কৰা হ'ব, সেইটো কৰিবই নোৱাৰোঁ, কিন্তু হয়তো ষ্ট্ৰাইকটো চলি থাকিব পাৰে। মই এটা কথা কওঁ লাষ্টত, এই যে যিটো তোমালোকে সামান্য এটা কমিশ্যন পোৱা, হয়, এইখিনি চৰকাৰ দিব লাগে ভাবেনে? লাগে সেইটো কৰিব লাগে। দিব লাগে, নহ'লে আমাৰ সংসাৰখন আমাৰ পৰিয়ালবিলাক কেনেকৈ চলিব। ঠিক আছে বাৰু।